নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট বৰ্তমান চীন ভ্ৰমণত আছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু এই ভ্ৰমণ কালত তেওঁ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ হৈতেও মিলিত হৈছে আৰু ৰাষ্ট্ৰপতি জিনপিঙৰ হৈতে গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হৈছে বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ জি জিনপিঙৰ হৈতে কি আলোচনা কৰিলে এছ জয়শংকৰে এই সন্দৰ্ভত আমাৰ এই বাতৰি চীন ভ্ৰমণত আছে বৰ্তমান ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু সাংহাই বেজিঙত ইতিমধ্যে উপস্থিত হৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকী চীন ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰিছে ৰাষ্ট্ৰপতি জি জিনপিঙক বেজিঙত দুয়োগৰাকী নেতা মিলিত হৈছে বৈঠকত এটা গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ভাৰত চীন দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত দুয়োগৰাকী নেতাৰ মাজত আলোচনা হোৱাৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে ইতিমধ্যে প্ৰকাশ পাইছে দুয়োখন দেশৰ নেতাৰ আলোচনা এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আৰু এই দুয়োখন দেশৰ সম্পৰ্কক এটা নতুন দিশ দিয়াৰ সহায় কৰিব বুলি প্ৰকাশ পাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ চীনৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জ্ঞাপন কৰিছে এছ জয়শংকৰে আৰু এক্সত ফটো শ্বেয়াৰ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ যে কিয়নো 2020 চনৰ লাডাখৰ গলৱান ভেলীত হোৱা সংঘৰ্ষৰ পাছত এয়া হৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ প্ৰথমটো চীন ভ্ৰমণ অপাৰেশ্যন সিন্দুৰৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰে ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক হৈ পৰিছে অত্যন্ত তাৎপৰ্যপূৰ্ণ সাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ বৈঠকত অংশ ল'বলৈ চীনলৈ গৈছিল এছ জয়শংকৰ আৰু বৰ্তমান চীন ভ্ৰমণত আছে এছ জয়শংকৰ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ হৈতেও বৈঠকত মিলিত হৈছে জয়শংকৰ আজিৰ দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে ভাৰত চীনৰ দ্বিপাক্ষিক সহযোগিতা আৰু দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব লাগিব কাৰণ চীন ভ্ৰমণত আছে বৰ্তমান ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই ভ্ৰমণৰ সময়ত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ হৈতে সাক্ষাৎ কৰিছে আৰু জি জিনপিঙৰ হৈতে তেওঁ বৈঠকতো মিলিত হৈছে বুলি জানিব পৰা গৈছে ভাৰত চীনৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰা বুলি প্ৰকাশ পাইছে আৰু দুয়োখন দেশৰ নেতাৰ এই আলোচনা অতি গুৰুত্বপূৰ্ণ আৰু দুয়োখন দেশৰ সম্পৰ্কক এটা নতুন দিশ দিয়াৰ ক্ষেত্ৰত ই কাম কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক শুভেচ্ছা জ্ঞাপন কৰিছে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে আৰু এই কথা তেওঁ এক্স পোষ্ট জৰিয়তে প্ৰকাশ কৰিছে আৰু 2020 চনৰ লাডাখৰ গলৱান ভেলীত হোৱা ভাৰত আৰু চীন সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পাছত এয়া ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ প্ৰথমটো চীন ভ্ৰমণ আৰু অপাৰেশ্যন সিন্দুৰৰ পাছত এয়া বৈদেশিক মন্ত্ৰীৰ চীন ভ্ৰমণ আৰু চীনৰ ৰাষ্ট্ৰপতিৰ হৈতে ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু সাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ বৈঠকত অংশ লোৱাৰ বাবে চীনত উপস্থিত হৈছিল ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকী আৰু এই সময়ছোৱাৰ ভিতৰত তেওঁ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ হৈতেও বৈঠকত মিলিত হৈছে আৰু দুয়োখন দেশৰ সম্পৰ্ক অধিক উন্নত কৰাৰ ক্ষেত্ৰত এই বৈঠক বা এই ভাৰতৰ বিদেশ মন্ত্ৰীৰ এই ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে